দলগাঁও সার্কুলৰ যাতে কালি যিটো ঘটনাটো হ'ল প্ৰথমে আমি কিন্তু দিনতে দেখা পাইছিলোঁ নিউজবিলাক যে এজন দালালক দুজন গুণ্ডাৰূপী ব্যক্তিয়ে আহি তাতে কিন্তু প্ৰহাৰ কৰা আমি দেখা পাইছিলোঁ ৰডেৰে এটা সাৰ্কুল অফিচত কিন্তু কাৰণ আচৰিত কথাটো হ'লে যে সাৰ্কুল অফিচাৰ আপোনাৰ মেজিষ্ট্ৰেট হয় সাব ডিভিজনেল কালেক্টৰ হয় কালেক্টৰ অফিচ এটা কিন্তু সেই অফিচত আহি দুজন আহি হঠাৎকৈ এজন ৰোজাৰ দিনত এজনক আহি এই ধৰণৰ আক্ৰমণ কৰিলে পিছত গম পোৱা গ'ল সি দালাল হয় টকা লৈছে পৰৱৰ্তী অৱস্থাত আৰক্ষী আহি দুয়ো পক্ষকে আটক কৰি লৈ গ'ল থানালৈ কিন্তু ৰাতি আকৌ দেখাবলৈ এটা নিউজ ওলাল যে সিহঁতে আচলতে সাৰ্কুল অফিচত মাটি বাৰী লেনদেন নহয় ঘৰুৱা কিবা লেনদেন আছিল দুয়ো পক্ষৰ মাজত এটা হেৰি হৈছিল পিছত মিলামিলি হ'ল কিন্তু আমাৰ কথাটো হ'ল কালি যিখিনি আমি দেখা পাইছোঁ এটা মানে ফুটেজবিলাক আমি দেখা পাইছোঁ ৰড যি ধৰণে ৰডটো আনিছিল আৰু মাৰিছিল যদি বেলেগে তাত কেপছ নকৰিলে হয় মানুহজনৰ গাত লাগিলে হয় কিবা এটা ইনচিডেণ্ট এটা হৈ গ'লো হয় ডাঙৰ এটা ঘটনা হ'লো হয় কিন্তু তাৰ পিছতো কিয় সাৰ্কুল অফিচাৰ ইমান ডাঙৰ এটা ঘটনা হোৱাৰ পিছতো দলগাঁও সাৰ্কুল অফিচাৰ কিয় এফআইআৰ নকৰিলে তেখেতৰ অফিচত এই ধৰণৰ এটা ইনচিডেণ্ট হ'ল আৰু যদি মানুহজন দালাল হয় তেখেতেও ফৰৱাৰ্ড কৰিব লাগিছিল আৰু যিসকলে দালাল হয় বুলি তাকে আক্ৰমণ কৰিব নোৱাৰে তেখেতক আইনী ব্যৱস্থা ল'ব লাগিছিল নলৈ সিহঁতৰ দুজনে গুণ্ডা হিচাপে আহি যি ধৰণৰ এটা মানে ঘটনা সংঘটিত কৰিলে তাৰ পিছত দুই পক্ষক দুটা পাৰ্টিকে আজি মানে আমি ভাবিছোঁ দুটা পাৰ্টিকে ফৰৱাৰ্ড হ'ব লাগে কাৰণ আমাৰ আইন শৃংখলাৰ জনিত বহুত কথা আছে আজি কালি এটা সাৰ্কুল অফিচত যদি সেই ধৰণৰ ব্যক্তি এজনক চাব আপুনি এজন ব্যক্তিকৈ দালালে হয় তাকে মাৰিছে আপোনালোকৰ সাংবাদিক হয় কালি আপুনি কিবা এটা নিউজ লৈছে কাৰোবাৰ এটা বেয়া লাগিব পাৰে আহি আপোনাৰ এটা থানাৰ সন্মুখত আপোনাক মাৰিব আপোনাক সাৰ্কুল অফিচৰ সন্মুখত ডিচি অফিচৰ সন্মুখত মাৰিব পিছত কি হ'ব মিলামিলি বুজাবুজি হ'ব কিহৰ বুজাবুজি এইবিলাক দলগাঁও থানাটো কিহৰ বুজাবুজি চলি আছে এইবিলাক আৰু দলগাঁও সাৰ্কুলে কিয় এফআইআৰ নকৰিলে ডাঙৰ কুৱেশ্যন এইটো এটা কাৰণ যদি দালালটো চলি আছে দলগাঁও সাৰ্কুলতো দালালৰ বাহিৰে কাম নহয় এই কথাটো সঁচা দলগাঁও সাৰ্কুলত দালাল বাহিৰে কাম নহয় যদি ব্যক্তিজন দালাল হয় যদি নহয় তেতিয়াহ'লে এফআইআৰ কৰিব লাগিছিল হয় নহয় এইটো পিছত আফটাৰ ইনভেষ্টিগেশ্যন দেখা পোৱা গ'লহেঁতেন কিন্তু কিয় সাৰ্কুল অফিচাৰ এফআইআৰ নকৰিলে কিয় নিমাত হৈ থাকিলে কিয় সাৰ্কুল অফিচাৰকে দালাল পুহি আছে নেকি বা দালালৰ পক্ষ লৈছে নেকি কিহৰ পক্ষ লৈছে এই কথাবিলাক এটা মানে কুৱেশ্যন এটা হৈ আছে আমাৰ গতিকে আমাৰ কথাটো হ'ল যে এই ধৰণে যিটো আপোনাৰ হঠাৎকৈ ৰাস্তাত এতিয়া মই ইয়াত আহিছোঁ মোক কোনোবাই আজি ফটকৈ আক্ৰমণ কৰিব আক্ৰমণ কৰাৰ পিছত আকৌ মিলামিলি হৈ যাব কালি প্ৰথমে ক'ল যে 4 লাখ টকা লৈছে এজন দালাল হয় মাটিৰ পট্টাৰ কাৰণে টকা লাগে নেকি মাটিৰ পট্টাৰ কাৰণে টকা লাগে নেকি যদি নালাগে তেনেহ'লে কিয় সাৰ্কুল অফিচাৰ এফআইআৰ নকৰিলে এই কথাটো এই নীৰৱতা সাৰ্কুল অফিচাৰৰ নীৰৱতা কি বুজাব বিচাৰিছে আৰু দলগাঁও আৰক্ষীয়ে কেনেকৈ এজন মানুহক অপেন এটা দিনৰ পোহৰত ৰডেৰে গাড়ীৰ পৰা কি যায় ৰছিয়াৰ ৰড লৈ ফুটেজত আমি দেখা পাইছোঁ ৰড আনিছে ৰডেৰে মাৰিছে ৰডত মাৰিলে কি হয় ছেকশ্যনটো কি আহে কোনটো হেৰিত আপুনি এইটো বুজাবুজি হ'ব পাৰে কাৰণ এই ধৰণে চলি থাকিলে কি হ'ব জানো এই বুজাবুজিৰ ক্ষেত্ৰত আমি বহু ক্ষেত্ৰত দেখা পাইছোঁ এই পক্সো কেছবিলাকতো বুজাবুজি হয় যিটো ছেশ্যন জাজে বুজাবুজি নকৰে ছেশ্যন জাজে এইটো মিলামিলি নকৰে কিন্তু মানে আপোনাৰ আৰক্ষী মিলামিলি কৰি দিয়ে বহুকেইটা ঘটনা তেনেকুৱা দলগাঁও আৰক্ষীত আছে আমি মাজত কালাইগাঁও আৰক্ষীত দেখা পালোঁ মঙলদৈ আৰক্ষীয়েও তেনেকুৱা ঘটনা হৈছে 4 দিন 5 দিন ছোৱালী লৈ গৈছে পক্সো কেছ আকৌ বোলে এইটো মিলামিলি হয় কিন্তু এই মিলামিলিটো কেনেকুৱা বুজাবুজিটো আমি বুজি পোৱা নাই যিটো ছেশ্যন জাজে কয় এইটো নহয় নট পচিবল বাট আৰক্ষীৰ কাৰণে পচিবল কেনেকুৱা হয় এইবিলাক গতিকে আমাৰ এটা দাবী যে এই ধৰণৰ ইনচিডেণ্ট যিটো কালি যিটো হ'ল আমি দৰং জিলা আয়ুক্ত ডাঙৰীয়াক আহ্বান জনাইছোঁ আৰু দৰং জিলা আৰক্ষী অধীক্ষক মহোদয়ক আহ্বান জনাইছোঁ অতি শীঘ্ৰে এই কালিৰ বিষয়টো তদন্ত হ'ব লাগে কেনেকৈ মিলামিলি হ'ল ক'ত হ'ল আৰু দলগাঁও সাৰ্কুলে কিয় এফআইআৰ নিদিলে দলগাঁও সাৰ্কুল অফিচাৰে ইয়াৰ লগত কি আছে গতিকে এই সমগ্ৰ বিষয়টো এটা মানে আপোনাৰ ডিচি ইনকুৱাৰী এটা হ'ব লাগে দৰং জিলা আয়ুক্ত মহোদয়ে যাতে এটা ইনকুৱাৰী দিয়ে আৰু দৰং আৰক্ষী অধীক্ষকে দলগাঁও আৰক্ষী মানে যিটো কালি যিটো মিলামিলি হ'ল কেনেকৈ হ'ল এই বিষয়টো দৰং জিলা আৰক্ষী অধীক্ষকে আমাক ৰাজহুৱাভাৱে বিষয়টো মানে অৱগত কৰিব লাগে।